আজি গণেশ চতুৰ্থী। আজিৰ দিনটো প্ৰত্যেক ভক্তৰ বাবে আনন্দৰ দিন। সম্পূৰ্ণ ভাৰতবৰ্ষতে আজি গণেশ পূজা আনন্দ আৰু উল্লাহেৰে উদযাপন কৰা হয়। কিন্তু দৰ্শকসকল, এই গণেশ চতুৰ্থী কিয় পালন কৰা হয় আপোনালোকে বাৰু জানেনে? যদি নাজানে তেন্তে বলক আজিৰ ভিডিঅ'ত আমি তাকেই জানিবলৈ চেষ্টা কৰোঁ। গণেশ চতুৰ্থী কিয় পালন কৰা হয় জানিবৰ বাবে আমি ইয়াৰ লগত জড়িত কাহিনী শুনিব লাগিব। দৰ্শকসকল, শিৱ পুৰাণত উল্লেখ থকা মতে শ্বেত কল্পত যেতিয়া ভগৱান শিৱই নিজৰ ত্ৰিশূলেৰে পাৰ্বতীৰ পুত্ৰ দণ্ডবাণীৰ ডিঙি কাটিছিল, তেতিয়া দেৱী পাৰ্বতীৰ ইমানেই খং উঠিল যে তেওঁ বহুতো শক্তিৰ উৎপন্ন কৰিলে আৰু পৃথিৱীত প্ৰলয়ৰ সৃষ্টি কৰি দিলে। প্ৰলয়ৰ প্ৰকোপ ইমানেই ভয়ংকৰ আছিল যে সকলো দেৱ-দেৱতা ভয়তে কঁপি উঠিল। ভয়ংকৰ ৰূপধাৰী মা পাৰ্বতীক শান্ত কৰিবলৈ সকলো দেৱতাগণ লগ হৈ উত্তৰ দিশৰ পৰা সূৰ্য উদয় নোহোৱাৰ আগতে হাতীৰ মূৰ আনি শিৱৰ পুত্ৰৰ শৰীৰত লগাই জোৰা দি দিলে আৰু মহেশ্বৰৰ শক্তিৰ পৰাই পাৰ্বতীৰ পুত্ৰৰ পুনৰ জীৱিত হৈ উঠিল। নিজৰ পুত্ৰক জীৱিত দেখি দেৱী পাৰ্বতীৰ বহুতো প্ৰসন্ন হ'ল আৰু নিজৰ পুত্ৰক সেন্দুৰৰ তিলক লগাই তেওঁক সৎকাৰ কৰি প্ৰেমপূৰ্বকভাৱে আশীৰ্বাদ দি ক'লে যে যিহেতু এই সময়ত তোমাৰ মুখত সেন্দুৰ আছে, সেইকাৰণে মানুহে সেন্দুৰে তোমাৰ পূজা কৰিব লাগে। যিসকলে চন্দন, সুন্দৰ গোন্ধৰ নতুন বৈদ্য ৰমণী তামোল আৰু দানেৰে পৰিক্ৰমা কৰি তোমাৰ পূজা কৰিব, তেওঁ সকলো প্ৰকাৰৰ দুখ শেষ হ'ব। সেই সময়ত দেৱী পাৰ্বতীক প্ৰসন্ন কৰিবলৈ ব্ৰহ্মা, বিষ্ণু, শিৱ আদিকে ধৰি সকলো দেৱতাই পাৰ্বতী পুত্ৰক সৰ্বাধ্যক্ষ বুলি ঘোষণা কৰি দিলে। সেই সময়তে মহাদেৱে নিজৰ পুতেকৰ ওপৰত হাত থৈ তেওঁৰ পুত্ৰ গণেশক অনেক বৰদান দি ক'লে যে গণেশ, বিঘ্ননাশৰ কাৰ্যত তোমাৰ নাম সৰ্বশ্ৰেষ্ঠ হ'ব, তুমি সকলোৰে পূজ্য হ'বা আৰু আজিৰ পৰা মোৰ সম্পূৰ্ণ গণৰ অধ্যক্ষ হ'লা। তাৰ পাছত তেওঁ আকৌ ক'লে, গণেশ, তুমি ভাদ মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিত চন্দ্ৰমাৰ উদয় হোৱাৰ সময়ত উৎপন্ন হৈছা। যি সময়ত দেৱী পাৰ্বতীৰ পৰা তুমি উৎপন্ন হ'লা, সেই সময়ত ৰাতিৰ প্ৰথম পোহৰ হৈছিল। সেইকাৰণে সেইদিনাৰ পৰাই আৰম্ভ কৰি এই তিথিত প্ৰত্যেক মানুহে প্ৰসন্নতাৰে ব্ৰত পালন কৰিব লাগে আৰু যিসকলে শ্ৰদ্ধাৰে তোমাৰ এই ব্ৰত পালন কৰিব আৰু তোমাক শুদ্ধ মনে চিন্তা কৰিব, সেইসকলৰ সম্পূৰ্ণ দুখ শেষ হ'ব। দৰ্শকসকল, আমি সকলোৱে জানো যে সকলো দেৱ-দেৱতাৰ পূজাৰ আগত সদায় গণেশ পূজা কৰা হয়, কাৰণ দেৱতাসকলতকৈ শ্ৰেষ্ঠ দেৱতাৰ ভিতৰত গণেশকে দেখা হয়। আজি আপোনালোকে জানিলে কিয় গণেশ চতুৰ্থী পালন কৰা হয়। আশা কৰিলোঁ আজিৰ এই প্ৰস্তুতি আপোনালোকে শুনি ভাল পালে, আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ অনুমতি দিয়ক। আপোনাৰ বহুত বহুত ধন্যবাদ।